গেছ আজি মেজি বনাবলৈ গৈ আছোঁ, যিহেতু পৰম্পৰা বা আমি কৰি আহিছোঁ। তো মেজি বনাবলৈ গৈ আছোঁ আজি। তো আপোনালোকে চাই থাকক। তো আপোনালোকক দেখাম আমাৰ মেজি ইয়াত কেনেকৈ বনাওঁ আমি খেৰৰ পৰা নবনাওঁ বা খৰিৰ পৰা বনাওঁ। তো অসমত সভাতি খেৰৰ পৰা বনোৱা দেখিছোঁ আগৰ পৰা। যিহেতু আজি কালিকৈ ভোজ খাব লাগে যিহেতু, তো সেইকাৰণে গৈ আছোঁ এতিয়া। তো আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। বলক। তো ফাইনেলি গেছ আহি আছোঁ এতিয়া লাহে লাহে। চাইকেলত আহিছোঁ আজি যিহেতু বাইকখন নাই, তো চাইকেলতে গৈ আছোঁ। চাইকেল বহুত দিনৰ মূৰত চলাইছোঁ, একদম ভৰি চৰি বিষাই গৈছে আৰু। তো ফাইনেলি গেছ ইয়াত পাই গ'লোঁ। তো এইফালে লাগি আছে। তো মোৰ অলপমান দেৰি হৈ গ'ল আহা। তো এইফালে লাগি আছে বাঁহ পুতিবলৈ। তো এইফালে টঙাল চঙাল বনাই আছে আৰু দতাবিলাকে। তো এইফালে খৰি ইমানখিনি আৰু গাইছ, যিমানডোখৰলৈকে খাপিব পাৰোঁ সিমানডোখৰলৈকে খাপিম আৰু কিমানটো ওখ হয় আপোনালোকক লাষ্টত দেখাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো সেইটোৱে গাইছ আমাৰ ভেলাঘৰ। তো আমি ইয়াত গাঁৱলীয়া জেগা যিহেতু সৰু মৰুকৈ বনাওঁ আৰু। তো এইফালে লাগি আছে গেছ চবে। তো মই মোবাইলটো অলপমান ভিডিঅ' বনাই লৈছোঁ, যিহেতু ভিডিঅ' বনাব নাপাম পিছত। তো ফাইনেলি গেছ খাপিবলৈ কৰি দিলোঁ। তো কিমান দূৰলৈকে যায় চাই লওঁ। তো এইফালে বাঁহকেইডাল বহুত দীঘলকৈ পুতি লোৱা হ'ল, যিহেতু খৰি হয় নে নহয় তো ক'ব নোৱাৰিছোঁ। তো যিমানটোলৈকে হয় সিমানটো খাপিম, আপোনালোকে চাই থাকক। তো এইফালে দতা টঙাল ওলাই আছে, এইফালে বাঁহ খৰি বিচাৰি আছে ল'ৰাবিলাক, যিহেতু মাজত ভৰাব লাগিব। এইফালে ষ্টাইল দিবৰ কাৰণে ছাইডত বাঁহ কাটি আছে আমাৰ সখী। তো সখীয়ে ভিডিঅ' ক'লে মানে একদম লাজ কৰে আৰু। তো এইফালে ষ্টাইল দিব মানে আৰু বেছি ষ্টাইল নহয় আৰু এনেই চাইডে চাইডে খুটা দুটামান পুতি। তো হ'লেও দেখাম আপোনালোকক লাষ্টত কেনেকুৱা কি কথা, আপোনালোকে চাই থাকক ভিডিঅ'টো। তো ফাইনেলি গেছ আধা লাগি গ'ল। তো আধাটো আছে, খৰিটো হৈ যাব গোটেই লাগিছে, যিহেতু বহুতখিনি খৰি আছে এতিয়া। তো এইফালে দুফালে দুটা উঠি থাকিবলগীয়া হৈছে ওপৰত। তো আৰু উঠিব লাগিব ওপৰলৈকে। তো খাপং গ'লে মানে আৰু দুটা উঠিব লাগিব। তো পূৰা ওপৰলৈকে ডিং গ'লে মানে তো খাপি লওঁ। তো লাষ্ট এইটো ষ্টাইলটো চাই লওক আপোনালোকে। এনেই আৰু বাঁহ খুটি পুতি বাঁহ ভৰাই দিম বুলি ভাবি। তো ফাইনেলি গাইছ বহুতখিনি হৈ গ'ল, অলপ আছে বাকী। তো হৈ যাব খৰিটো, বহুত থাকি যাব লেকিন অভাৰে হৈ যাব। আৰু ওখ কৰিব পাৰিলোহেঁতেন। তো ষ্টাইলটো বনাই আছে আমাৰ মিস্ত্ৰীবিলাকে। তো ফাইনেলি গেছ হৈ গ'ল, যিটো ভাবিছিলোঁ সেইটো পূৰা হৈ গ'ল। তো পূৰা ওখলৈকে খাপিব পাৰিলোঁ। তো এইফালে চুলি লগাই দিয়া হৈ গ'ল ভীষ্ম। তো এইফালে ষ্টাইল দি দিয়া হৈ গ'ল। তো আৰু দিম পিছত আপোনালোকক দেখ, যিহেতু ভীষ্ম চুলিডাল লগাই দিয়া হৈছে। তো এইফালে ষ্টাইলটো বনাই আছে অলপ চলপ, এইফালে ফটো মাৰি আছে ষ্টাইল বনাই কিনে মিস্ত্ৰী। তো আৰু কি কৰিব পাৰোঁ তো নেক্সট কাইলৈ পৰহিলৈ দেখাই আছোঁ। তো আপোনালোকে চাই থাকিব। কাইলৈ পৰহিলৈ মানে কাইলৈ দেখাই আছোঁ আপোনালোকক। তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব আপোনালোকে। তো লাইক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, যিহেতু প্ৰথম ভিডিঅ' আপোনালোকে পায়।